ঋষি, ইয়ালৈ আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে। ঠাইখনত আহি আমাৰ যি ধৰণে ভাল লাগিছে, ঠিক তেনেকৈ আমাৰ জীৱনটোক অতি সুন্দৰ, ভাল লগাকৈ আমি গঢ়িব লাগিব। কেনেকৈ? শুনা, কওক অভিদা। আমি সৰুতে মা দেউতাৰ কথা শুনি কাম কৰোঁ, পৰীক্ষাৰো ভাল ৰিজাল্ট কৰোঁ। কিন্তু পিছত দেখা যায় বহুতো ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীয়েও পৰীক্ষাৰ ৰিজাল্ট বেয়া কৰে বা জীৱনটোক ধ্বংস কৰি এক বিপথগামী পথলৈ গতি কৰে। ছ'চিয়েল মিডিয়াৰ সঠিক প্ৰয়োগ নোহোৱাৰ বাবেও বহুতো ল'ৰা ছোৱালী বিপথগামী হোৱা দেখা যায়। সেয়াতো হয়েই। মই তোমাক আন এটা গুৰুত্বপূৰ্ণ কথা কওঁ, শুনা। কওক অভিদা। এই যে মই কৈছিলোঁ পিছলৈ গৈ কিছুমান ল'ৰা ছোৱালী ধ্বংস হয় বুলি, তাৰ মূল কাৰণটো হ'ল সংগ, অৰ্থাৎ শুদ্ধ বা সঠিক বন্ধু চিনি নোপোৱাৰ ফলত লোৱা ভুল সিদ্ধান্ত। হয়, আমাৰ জীৱনত আমি বহুতো বন্ধু পাম, কিন্তু তাৰ মাজেৰে কিছুমানে আমাক ভাল দিশেৰে নিব আৰু কিছুমানে বেয়া দিশেৰে নিব। তাৰ মাজতেই আমি ভাল বন্ধুবোৰ বাছি ল'ব লাগিব। তুমি ঠিকেই কৈছা। পৃথিৱীত আমি যিমান কেইদিন জীয়াই থাকিম, সেইকেইদিন আমি সমাজৰ কাৰণে এটা ভাল কাম কৰি যাব লাগিব। সেয়াই হ'ব আমাৰ জীৱনৰ আচল কথা, কাৰণ সময় ৰৈ নাথাকে। দাদা, জীৱনৰ সময় বহুত মূল্যৱান। এই মূল্যৱান সময়ৰ ভিতৰত আমি সমাজ বা মানৱ জাতিৰ বাবে কিবা এটা কৰি যাব পৰাটোৱেই হ'ব আমাৰ জীৱনৰ আচল কথা। দাদা, মই অলপ ঘূৰি আহিব পাৰিমনে? যোৱা, অলপ ঘূৰি অহাগৈ। কিমান দেৰি হ'ল আহি পোৱা? আধা ঘণ্টামান হ'ল আহি পোৱা আমাৰ। এনে ফুৰিব আহিছোঁ মানে। আপোনালোকেই আহিছে নেকি? লগৰ হয় এওঁলোক। দাদা, বলক অলপ ফুৰি আহোঁ। মই অলপ বিজি আছোঁ, পংকজক লৈ গ'লে হ'ল। কিমানত পঢ়ি আছা তুমি? মই এতিয়া বিকম 3rd চেমত পঢ়ি আছোঁ। তুমি আগত ইয়াত আহিছিলানে? আহিছোঁ। প্ৰথম আহিছোঁ মই। ভাল বতাহ দি আছে ন? বতাহ ভাল দি আছে। ঠাইখিনি ধুনীয়া লাগিছে।
তুমি অনন্ত ৰাজখোৱাৰ ল'ৰা নেকি? হয়। কাৰ লগত আহিছা? দাদাৰ লগত আহিছোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম ঋষি ৰাজখোৱা। থেংক ইউ। ব'লা আমি আগলৈ অলপ কথা পাতি ঘূৰি আহোঁ। বলক। তুমি কি পঢ়ি আছা? ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ। খুব ধুনীয়া লাগিছে। আৰু আগলৈ যাব পাৰিবা। যাবা মোৰ লগত? অঁ, পাৰি। নৈ আৰু নাৱে সকলো মানুহকে আকৰ্ষণ কৰে। এই নাৱৰ নাৱৰীয়াবোৰ মাছমৰীয়া নহয় জানো দাদা? মাছমৰীয়া। এওঁলোকৰ দৈনিক উপাৰ্জন কম হ'ব পাৰে, কিন্তু এওঁলোকৰ এখন বিশাল হৃদয় আছে। কিয়নো এওঁলোক এক প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশৰ লগত জীৱন যাপন কৰে। সঁচাকৈ এই শ্ৰমজীৱী মানুহবোৰক আমি সন্মান কৰা উচিত। দাদা, আমি এতিয়া গৈ থাকোঁ। বলক, ঠাইখিনি আৰু অলপ চাই লওঁ।
সঁচাকৈ এই পিকনিক প্লেচখনত আহি বহুত ধুনীয়া লাগিল দীপদা। সঁচাকৈ পিকনিকৰ কাৰণে ই ধুনীয়া প্লেচ, কাৰণ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ যিটো ই সকলো মানুহকে আকৰ্ষণ কৰে। অঁ ঠিক আছে দীপদা, অভিদাই ৰৈ আছে চাগৈ, মই যাব লাগিব, পিছত আকৌ লগ পাম দিয়ক। ঠিক আছে, আজি বহুত ভাল কথা আলোচনা কৰিলোঁ, পিছলৈ লগ পোৱাৰ আশাৰে। আহিলা? অভিদা গৈ থাকোঁ নেকি? ব'লা।